নমস্কাৰ আজিৰ দিনটো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে গোটোৱা হৈছে যিকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে বহুতে বেছি গুৰুত্বপূৰ্ণ হয় গতিকে আপোনালোকে নিশ্চয় ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি ভিডিঅ'টো এতিয়ালৈকে লাইক কৰা নাই নিশ্চয় এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আজিৰ দিনটো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে উচ্চতম ন্যায়ালয়ৰ নাগৰিকত্বৰ ভিত্তিবৰ্ষৰ ৰায়ক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া নাগৰিকত্বৰ ভিত্তিবৰ্ষক লৈ মোৰ মিশ্ৰিত প্ৰতিক্ৰিয়া আছে এইদৰে মন্তব্য কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াত দুখো আছে সুখো আছে ই বেদনা আৰু আনন্দৰৰ এটা ৰায় 1971 চনৰ নাগৰিকত্বৰ ভিত্তিবৰ্ষৰ ৰায়টো ঐতিহাসিক হয়নে নহয় মই নাজানো আৰু এইদৰে মন্তব্য প্ৰকাশ কৰিছিলে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2071 চনৰ নাগৰিকত্বৰ ভিত্তিক লৈ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে মুছলমান সমাজৰ কঠোৰ সিদ্ধান্ত অপৰাধীৰ বাবে দয়া নাই ক্ষমা নাই অপৰাধীক এঘৰীয়া কৰা সিদ্ধান্ত যমুনামুখৰ মুছলমান সমাজৰ ডাক সেৱন অথবা বিক্ৰী কৰা লোকক কৰা হ'ব এঘৰীয়া 18 বছৰ তলত বিবাহপাশত আবদ্ধ হ'লেই গতাই দিয়া হ'ব আৰক্ষী অসামাজিক কাৰ্যকলাপত জড়িত লোকক কৰা নহ'ব কৰবস্থ যমুনামুখৰ 7খন গাঁৱৰ ৰাইজ একত্ৰিত হৈ গ্ৰহণ কৰিলে এই ডাঙৰ সিদ্ধান্ত দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা আৰু কিশোৰীৰ সৈতে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে ভয়ংকৰ কাণ্ড কৰা অভিযোগত এজনক গ্ৰেপ্তাৰ কৰিছে আৰু শান্তু ৰায় নামৰ যুৱকজনক বৰ্তমান সময়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু ঘটনা প্ৰকাশ নকৰিবলৈ শান্তু ৰায় মাতৃ পিতৃকো ভাবুকি দিছিলে কিশোৰীগৰাকীৰ পিতৃয়ে দাখিল কৰে এই এজাহাৰ আৰু দৃষ্টান্তমূলক শাস্তিৰ দাবী আমচুৰ লগতে বিভিন্ন দল সংগঠনৰ আৰু বলপূৰ্বকভাৱে কিশোৰীগৰাকীৰ ঘৰতে সংঘটিত কৰে এই কুকাণ্ড আৰু গোসাইগাঁও গুৰু ফেলাত সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড পৰিয়ালে ৰাইজক অৱগত কৰে এই সমগ্ৰ ঘটনা আৰু সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছতে গ্ৰেপ্তাৰ কৰিছে শান্তু ৰয় নামৰ যুৱকজনক আৰু নিচাযুক্ত দ্ৰব্য সেৱন কৰে কিশোৰীগৰাকীৰ লগত এনেধৰণৰ ঘটনা সংঘটিত কৰিলে এই লম্পট যুৱকজনে দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ জম্মু কাশ্মীৰ গুংগাৰবল সোনামাৰ্গত সন্ত্ৰাসবাদীৰ আক্ৰমণ সন্ত্ৰাসবাদীৰ গুলীত 3জন শ্ৰমিকৰ থিতাতে মৃত্যু হৈছে আৰু গুলীচালনাত আহত হৈছে আন 3জন লোক আৰু বৰ্তমান সময়ত সম্প্ৰতি আৰক্ষী উপস্থিত হৈ ঘেৰি ৰাখিছে অঞ্চলটো গোৱাংগী জেট মুড টাৰ্নেলক কেম্প চাইণ্টৰ সমীপত গুলীচালনা আৰু সন্ত্ৰাসবাদীৰ গুলীত থিতাতে মৃত্যু হয় 3জন শ্ৰমিকৰ দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটী পশ্চিম জ্যোতিকুছিত নৰকংকাল উদ্ধাৰ আৰু শৰৎচন্দ্ৰ সিংহৰ পথৰ এটা বাসগৃহত উদ্ধাৰ এই কংকাল আৰু কংকালটোৰ পূৰ্ণিমা দে নামৰ এগৰাকী মহিলাৰ দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ এআইডিএফৰ প্ৰধান বদৰুদ্দিন আজমলৰ বিস্ফোৰক মন্তব্য সকলো বাকফৰ সম্পত্তি মুছলমানৰ পৰা কাঢ়ি নিব বিচাৰিছে চৰকাৰে কাহিনী নিজৰ লোকক দিব বিচাৰিছে চৰকাৰে এটা সময়ত নাথাকিব ঈদগাহ কবৰস্থান আৰু মছজিদ নতুন ৱাকফ বিধেয়ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই মন্তব্য আজমলৰ দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ সোণাপুৰৰ নৰতাপত পথ দুৰ্ঘটনা আৰু দুৰ্ঘটনাত পতিত হৈ বাইক আৰোহীৰ মৃত্যু মৃত যুৱকজনৰ দিগাৰুঙৰ সঞ্জয় তাঁতী আৰু এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা এজনক জিএমচিত প্ৰেৰণ কৰা হৈছে আৰু তেওঁৰ নাম হৈছে ৰণী ডেকা দিগাৰুৰ পৰা নৰতাপলৈ গৈ থকাৰ অৱস্থাতে এই দুৰ্ঘটনা সংঘটিত হৈছে দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ নলবাৰী শ্ৰীপুৰত শোকাবহ ঘটনা বিদ্যুৎস্পৃষ্ট হৈ এজন লোকৰ মৃত্যু মৃত লোকজনৰ নাম হৈছে ধনীৰাম কলিতা ঘৰত মিটাৰ সংযোগ কৰি থকাৰ অৱস্থাতে বিদ্যুৎস্পৃষ্ট হয় লোকজন দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ ট্ৰেডিঙৰ প্ৰবঞ্চনাক লৈ দিল্লী জোৰদাৰ অভিযান ডিব্ৰুগড় গুৱাহাটীত তথ্য প্ৰমাণৰ সন্ধানত মাৰাথান অভিযান প্ৰবঞ্চনাৰ জাল দেখি হতবাক হৈছে চিবিআই বিষয়া ধাৰাবাহিকভাৱে লিপিবদ্ধ কৰা হৈছে ভুক্তভোগীৰ ভাষ্য আৰু দীপাংকৰৰ হৈ কাম কৰা লোকসকলৰ তথ্য উলিয়াইছে চিবিআই আৰু চুমি নিৰ্দেশনাতে বিশাল ফুকনৰ ট্ৰেডিঙত ধন বিনিয়োগ কৰিছিল বহুত সংখ্যক লোকে 38 কোটি টকাৰ নিমিলা অংকয়ে বিপদত পেলাইছে বিশালক দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ বোকাখাটৰ সাপজুৰি বঙালী গাঁৱত লোমহৰ্ষক হত্যাকাণ্ডৰ পাখান পুত্ৰই মাতৃক হত্যা কৰাৰ অভিযোগ শেৱালী গগৈ বৰাৰ নামৰ এগৰাকী মহিলাক হত্যা পুত্ৰ চন্দন বৰাৰ বিৰুদ্ধে মাতৃক হত্যাৰ অভিযোগ আৰু বোকাঘাট আৰক্ষীয়ে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত অভিযুক্ত চন্দন বৰা মামু বৰা নামৰ 2 পুত্ৰক আটক আৰক্ষীৰ